মনত বহুত 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 বেছি ভাল লাগিছে জানা মই অসমক লৈ প্ৰাউডফুল কৰি আছো মই আমাৰ অসমক লৈ গৌৰৱ কৰি আছো যে আমাৰ অসমত এখনৰ পাছত আন এখন ইমান ধুনীয়া ধুনীয়া সিনেমা আহি আছে ডক্টৰ বেজবৰুৱাই হোৱা 13 হোক কালি ৰাতি 13 খন চাই পেলাই মই ইমোশনাল হৈ পৰিলো জানানে কাৰণ 13ৰ যিটো পাৰ্ট যিটো অভিনয় কৰিছে একদম ৰিয়েলিটি হয় আমাৰ মানুহৰ অলপ ভুল বুজাবুজিৰ কাৰণে অলপ ভুল সিদ্ধান্ত লোৱাৰ কাৰণে এজনৰ মানুহৰ জীৱন কিমানখিনি ধ্বংস হ'ব পাৰে কিমান সলনি হ'ব পাৰে 13 মুভিটো চালে আপোনালোকে গম পাই যাব আৰু সঁচাকে এইখিনিতে মই কথা এটা কওঁ যে আমাৰ অসমত যিমান ল'ৰা ছোৱালী হোক যিমান মানুহ হোক মুভি নতবা চিনেমা বা শৰ্ট ভিডিঅ' বা ইনষ্টাগ্ৰামৰ ৰিলছ যিমানে বনাই আছে আমি অসমৰ সবে সাপোৰ্ট কৰিব লাগে কাৰণ হ'ল আমাৰ অসমীয়া লেংগুৱেজটো আমাৰ অসমৰ বাহিৰে বেলেগ মানুহে আৰু বুজি নাপায় সো আমি যদি সাপোৰ্ট নকৰোঁ আমি যদি মৰম চেনেহ নিদিওঁ তেতিয়াহ'লে বাহিৰৰ মানুহে দিব নোৱাৰে আমি আঠাইয়ে মিলি অসমত যিমান ছবি হৈ আছে বা যিমান ছবি আহি আছে সব আমি চাব লাগে আৰু যিমানে ভিডিঅ' শ্বুট অথবা ৰিলছ বনাইছে আমি সবকে সাপোৰ্ট কৰিব